বেয়া সময় সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা ব্যৱহাৰবোৰ সদায় মনত থাকে। কিছুমান মানুহৰ লগত তৰ্ক কৰাতকৈ মনে মনে তেওঁৰ কথা শুনি থকাই ভাল। কাৰণ যিয়ে একমাত্ৰ নিজৰ কথাটোকেই শুদ্ধ বুলি ভাবে, তেওঁ কেতিয়াও কোনোপধ্যেই আনৰ কথাক সত্য বুলি মানি নলয়। কি আচৰিত, জীয়াই থকা দিনত কোনেও এবাৰ খবৰ নলয় কেনেকৈ জীয়াই আছে, কিন্তু মৰিলে সকলোৱে খবৰ লয় কেনেকৈ মৰিল বুলি। মানুহৰ জীৱনটো গছৰ দৰে, আনে তোমাৰ পৰা ফলো খাব, ডালো ভাঙিব আৰু তোমাৰ গালৈ শিলগুটিও দলিয়াব। ভগৱানে আমাক সেইবোৰ নিদিয়ে যিবোৰ আমাৰ ভাল লাগে, আমাক সেইবোৰ বস্তুহে দিয়ে যিবোৰ আমাৰ বাবে ভাল। সুবিধাবাদী মানুহ কেতিয়াও বেছিদিন কাৰোবাৰ প্ৰিয়জন হৈ থাকিব নোৱাৰে। জন্ম হৈছোঁ অকলে, মৰিব লাগিব অকলে, সেয়েহে মাজৰ দিনকেইটা অকলশৰে থকাজনক অতি দুৰ্ভগীয়া বোলে। সময়ে শিকায় আমি আপোন বুলি ভাবি থকা সকলো মানুহ আচলতে আমাৰ আপোন নহয়। কোনো এজনক হিংসা কৰাতকৈ সেইজনৰ ভালখিনিক অনুসৰণ কৰিব, আপোনাৰ তেতিয়াহে উন্নতি হ'ব। আনক হিংসা কৰি মগজ ধ্বংস, আনক ধ্বংস কৰিবলৈ গৈ আপোনাৰহে জীৱন ধ্বংস হ'ব।